কৃষ্ণ গুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বন্ধুসকল আজিৰ প্ৰশ্ন নং 1 হৈছে ক্ৰিকেট খেলৰ জন্ম ক'ত হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ ইংলেণ্ডত। আজিৰ প্ৰশ্ন নং 2 হৈছে বন্ধুসকল ICC কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1909 চনত। আজিৰ প্ৰশ্ন নং 3 হৈছে প্ৰথম অলিম্পিক গেমছ কেতিয়া আৰম্ভ হয়? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল খ্ৰীষ্টপূৰ্ব 776 চন। আজিৰ প্ৰশ্ন নং 4 হৈছে বন্ধুসকল আধুনিক অলিম্পিক গেমছৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ৰেবন পিয়েৰ ডি কবাৰ্টিন। আজিৰ প্ৰশ্ন নং 5 হৈছে অলিম্পিকৰ প্ৰতীক কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অলিম্পিকৰ প্ৰতীক হৈছে 5টা ৰঙীন বৃত্ত যিয়ে 5খন মহাদেশৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ইংগিত দিয়ে। আজিৰ প্ৰশ্ন নং 6 হৈছে বিৰছা মুণ্ডা ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ ৰাঁচীত। আজিৰ প্ৰশ্ন নং 7 হৈছে বিজ্ঞানৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল থালিছ। আজিৰ প্ৰশ্ন নং 8 হৈছে বন্ধুসকল জীৱ বিজ্ঞানৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল এৰিষ্টটল। আজিৰ প্ৰশ্ন নং 9 হৈছে প্ৰাণী বিজ্ঞানৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল এৰিষ্টটল। আজিৰ প্ৰশ্ন নং 10 হৈছে ৰাসায়ন বিজ্ঞানৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল জাবিৰ ইবনে হায়ান। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ আপোনালোকক যদিহে ভিডিঅ'টি পছন্দ আহে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু যদিহে আপুনি নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম।